জনতা পাৰ্টীয়ে আজি হাৰিয়ানাত সংখ্যাগৰিষ্ঠতা পাইছে আৰু কাশ্মীৰতো যথেষ্ট আগতকৈ বেছি চিট পাইছে। গতিকে আমি সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা জনসাধাৰণৰ লগত মিলি এই যে জনসাধাৰণে আমাৰ ওপৰত হাৰিয়ানাত আস্থা প্ৰকাশ কৰিছে তাৰ কাৰণে আজি বিজয় উৎসৱ পালন কৰিছোঁ। কংগ্ৰেছ দলটো চাওক, কংগ্ৰেছ দলটো হাৱা। কংগ্ৰেছ দল যোৱাবাৰো কিমান চিট পাইছে আপোনালোকে হাইপ কৰি দিছে, 99-100টা চিটতো পাব পৰা নাই। কংগ্ৰেছৰটো ভাল হোৱা নাই, আমাৰহে অকণমান বেয়া হৈছিলে। কিন্তু আজি ভাৰতৰ জনতাই কি প্ৰতিপন্ন কৰিছে, যিখন হাৰিয়ানাত সিহঁতে জানে যে এই ৰাহুল গান্ধী ডাঙৰীয়া বা কংগ্ৰেছ পাৰ্টিটো এতিয়া মিয়াৰ পাৰ্টিত পৰিণত হৈছে। দুটামান মিয়া ভোট বেছি পায় কেইখনমান ৰাজ্যত, তেওঁলোকে দুটামান চিট বঢ়াৰ লগে লগে যিটো উপদ্ৰৱ আৰম্ভ হৈছে ৰাহুল গান্ধীৰ মিয়াৰ বেকিং লৈ, সেই বস্তুটোকে ভাৰতৰ নাগৰিকে বুজি উঠিছে আৰু তাৰ মোদীজীৰ যি গেৰাণ্টি বা মোদীজীয়ে যি উন্নয়নৰ বাৰ্তা তাক প্ৰতিফলিত কৰিছে।